মাইক্ৰফোনটো লৈ ল'লোঁ আৰু ব্লক পেটো ল'লোঁ। এতিয়া ভিডিঅ' বনাব যাম। বৰপেটা টাউনত তাৰমানে কিমানখন ৰাসৰ মন্দিৰ আছে সেই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো আজি শেষলৈ চাই থাকক। বলক আমি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। এতিয়া আহি পালোঁ বোলো সেই জেগাত। মেইন জেগাত হিচাপ পোৱা নাই। আমাৰ মানে ওচৰতে অলপ পিছফালে নদী। এই যে আপোনালোকে যি দেখা পাই আছে সেইটো হৈছে নদী। আৰু এনেকৈ দি চিধাই যাব লাগিব। এই য'ত আমি যাব আহিছোঁ সেই আছে ৰাসল বয় তালৈ যাব লাগিব। চ' বলক আমি যাওঁ। আহি পালোঁ এতিয়া ৰাসৰ মন্দিৰৰ। এইটো দুৱাৰমুখ হয়। এইটো ৰাস্তা দি গেলে পাম, অলপমান গেলে পাম আৰু। আপুনি যে দেখা পাই আছে সেইখনেই হৈছে ৰাসৰ মন্দিৰ। চ' এতিয়া আমি ভিতৰলৈ যাম, মানে ভিতৰলৈ সোমালোঁ। অলপমান আপোনালোকক তাৰ পৰিৱেশটো দেখুৱাই দিছোঁ। জাষ্ট আপোনালোকে চাই ল'ব। চ' এইটো আপোনাৰ সেই বান্ধি আছে তাৰমানে দুৱাৰমুখটো বান্ধি আছে। বান্ধি থকাৰ কাৰণে প্ৰথম গেটেদি অহা নাই। ত' তাৰ বাহিৰত থকা যিখন গেট আছে সেই গেটখনেদি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। ইয়াৰ এডাল বট গাছ আছে। চ' এতিয়া দাবা কোবোৱাৰ সময় হ'ল, সেইকাৰণে দাবা কোবাব পালোঁ। 5টা বজাত দাবা কোবাই। চ' এতিয়া মই তেখেতৰ লগত কথা পাতিম, আপোনালোকৰ মাজত প্ৰকাশ কৰিম বাৰু। আমাৰ মাজত এজন পাঠক আছে। তেখেতৰ পৰা কিছু বাৰ্তা আমি জানিব বিচাৰিম যে কওকচোন এটা বুলি ক'লোঁ আপোনাক, এটা বুলি সন্মান দিলোঁ। ফাৰ্ষ্ট মানে ৰাসল মন্দিৰ আপোনাৰ এইটোৱে নে ইয়াৰ আগত কোনোবা আছিল আৰু? আমাৰ বৰপেটাত মানে প্ৰথম ৰাসৰ হিচাপত আমাৰ এই বীৰত্তাৰী আৰু মাধৱদেৱ পদনদীৰ প্ৰথম সুন্দৰদেৱ 14 বৰ্ষ আমাৰ যেতিয়া তেওঁ আছিল, তাৰ পৰা তেওঁ আহোঁতে ইয়াতে তেওঁ জিৰণি কৰি ইয়াতে বৰগীত পৰ্যন্ত তেওঁ লিখি থৈ আহিছিল। প্ৰথম আমি সুন্দৰদেৱৰ যেতিয়া আহিছিল বহু পুৰণা, আমাৰ বহু মোটিভেশ্যনটো এতিয়া মোৰ মনত নাই, বহু স্থাপিত বহু এনে আপোনাৰ এই আমাৰতো বৰপেটাতো সত্ৰতো বহুত তাৰমানে ৰাসৰ ঘৰ আছে টাউনৰ ভিতৰত। এনে এইখন তাৰমানে ফাৰ্ষ্ট হয়, এইখন প্ৰথম আমাৰ। এনে আৰু ইয়াৰ আগত বুধুৰ টুকুটো আছে। বুধুৰ টুকখনত কৰি আপোনাৰ এইটো প্ৰথম আছে। তাৰে আগত শান্তিনগৰতো আছে। শান্তিনগৰতো আছে। আৰু নেটৱৰ্ক আছিল তাতেও আছে। পাটবাহীতো আছে, কুচিতো আছে। মিনিমাম 8-10খনমান থাকিব লাগে। তাৰমানে কথাটো হৈছে কি আপোনাৰ প্ৰথম আপোনাৰ মাধৱগুৰু আমাৰ সুন্দৰদেৱ সত্ৰত আছিল তো। সুন্দৰদেৱ সত্ৰত যেতিয়া আছিল, সুন্দৰদেৱ সত্ৰৰ পৰাই তেওঁ আহিছিল। আহি এনেকৈ আমাৰ বুধুৰটো হৈ বিলতাৰীত এনেকৈ আহিছিল। আহি ইয়াতে তেওঁ আপোনাৰ জিৰণি কৰিছিল। গতিকে তেওঁ প্ৰথম এইটো কাৰণে ইয়াতে প্ৰথম এইখন স্থান আপোনাৰ ৰাসল বহাইছে। জিৰণি কৰি আমাৰ ইয়াতে আমাৰ পদৰেণু কৰা আছে, নামটো হৈছে আপোনাৰ পদৰেণু কৰা ভাষ্য তেওঁ দিলে আৰু। চ' আমি ইয়াৰ পৰা আৰু বেলেগ এটা ৰাসল মন্দিৰত যাম, তাতে যাই আৰু কিছু কথা আপোনালোকক জনাম আৰু। ঠিক আছে, ধন্যবাদ। চ' এতিয়া আৰু ঘৰলৈ যাম বাৰু। কিয় মই ভাবিছিলোঁ বহুতখন ৰাসল থান দেখুৱাম বুলি, কিন্তু সম্ভৱ নহ'ব। কিয় যেনে বৰষুণ অহা সম্ভাৱনা এটা হৈ আছে। তাৰে সলনি সময়ো বহুত গ'ল, গধূলি টাইম হ'ল। চ' ইয়াৰ পৰা ডাইৰেক্ট যাম। যদি বেলেগ দিনা পাৰোঁ আৰু আপোনালোকক দেখাৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। ভাগৱতে পঢ়িব সময় হৈছে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব যদি কিবা ভিডিঅ' বনাৰ অনুৰোধ থাকে। এতিয়া বাৰু ঘৰলৈ যাওঁ।